মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত আছুৰ প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে অত্যাৱশ্যকীয় সামগ্ৰী, বিভিন্ন কৰ, ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ উদ্দেশ্যে যোৰহাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাট জিলা ছাত্ৰ সন্থাই এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত যোৰহাট জিলা সন্থাৰ প্ৰতিটো ছাত্ৰ গোটৰ সদস্যই অংশগ্ৰহণ কৰে। প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈ জনসাধাৰণৰ জীৱন জীৱিকা সুৰক্ষিত কৰি পৰিয়াল পোহপাল কৰাত সহায় কৰিবলৈ আহ্বান জনায়। দাবীসমূহ মানি নললে অনাগত দিনত ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও অৱগত কৰে। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিকে ধৰি অন্যান্য যিটো চৰকাৰৰ সিদ্ধান্ত, কেবিনেটৰ সিদ্ধান্ত, কৰ বৃদ্ধিৰ যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে এই সিদ্ধান্তৰ প্ৰতিবাদ বিক্ষোভ কাৰ্যসূচী পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি এটা কথা আহ্বান জনাব বিচাৰোঁ। নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে দুখীয়া পৰিয়ালসমূহক তেওঁলোকে সহযোগিতা কৰিব, সহায় কৰিব বা মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ৰোধ কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, কিন্তু তেওঁলোকে দায়িত্ব লোৱাৰ পাছত শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰী আলুকে ধৰি পিঁয়াজ বা মিঠাতেলেই হওক, অন্য পেট্ৰলজাতীয় সামগ্ৰী, গেছৰ দাম এতিয়া 1200 টকা হ'ল এটা চিলিণ্ডাৰৰ দাম। এই ক্ষেত্ৰত কিন্তু চৰকাৰে ব্যৰ্থ হৈছে, সম্পূৰ্ণ মূল্য ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ল। সেইকাৰণে আজি এই বিক্ষোভস্থলীৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি যি মানে বিক্ষোভ কাৰ্য, এই বিক্ষোভস্থলীৰ পৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাব বিচাৰিছোঁ যে এই মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাওঁ। নহ'লে ছাত্ৰ সন্থাই ভৱিষ্যতে ৰাইজৰ স্বাৰ্থত আমি অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। ভিডিঅ' জাৰ্নেলিষ্ট দীপু সন্দিকৈৰ সহযোগত যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট, গণ অধিকাৰ লাইভ।